নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে মই ঋতু অনুৰাগ মাজুলী আপোনাক জনাইছোঁ স্বাগতম। প্ৰিয় দৰ্শক, কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত আমি পাইছিলোঁ গৃহবন্দিত্বৰ কিছু দুৰ্বিষহ সময়। সেই দুৰ্বিষহ সময়বোৰতে বহুতে নিজৰ ভাল লগা কামবোৰ কৰিছিল। কোনোবাই যদি গান গাইছিল, কোনোবাই পঢ়িছিল, কোনোবাই যদি ছবি আঁকিছিল, আন কোনোবাই আকৌ নিজৰ পচন্দমতে ৰেচিপি তৈয়াৰ কৰিছিল। আৰ্ট আৰু ক্ৰাফটিঙত মোৰ সামান্য পৰিমাণেহে চখ আছিল। ছবি অঁকাত মই বিশেষ পাৰদৰ্শীও নহওঁ। তথাপিও লকডাউনৰ সময়ছোৱা মই আৰ্ট আৰু ক্ৰাফটিঙৰ জৰিয়তে মোৰ নিজা কোঠাটো সজাবলৈ চেষ্টা কৰিছিলোঁ। চাওঁচোন আহক। এইখন আছিল এটা পুৰণি ঘড়ীৰ গ্লাছ। ঘড়ীটো বেয়া হোৱাত ঘড়ীটো ভাঙি মই তাৰ পৰা গ্লাছখন উলিয়াইছিলোঁ আৰু তাত জাতিলাও গুটিৰে এনেদৰে এখন ক্ৰাফ্ট তৈয়াৰ কৰিছিলোঁ। মই কৈছোঁৱেই মই বিশেষ ছবি আঁকিব নাজানো, তথাপিও মাজে মাজে এনেদৰে এইখন এখন পুৰণি প্লেট পাকঘৰত অব্যৱহৃত, আৰু এইসমূহ আছিল কণীৰ খোলা। কণীৰ খোলাত মই এনেদৰে ইমজিসমূহ আঁকিছিলোঁ। আৰু এইটো আছিল এটা চাবোনৰ বাকচ। তাতে কিছু ৰং সানি সজাবলৈ চেষ্টা কৰিছিলোঁ। এয়া আছিল কাঁচৰ বটলত জাতিলাও গুটিৰে কৰা কিছুমান ক্ৰাফ্ট। এইকেইটা মোৰ আটাইতকৈ ভাল লগা ক্ৰাফ্ট সেই সময়ত কৰা। ওপৰত কাগজে তৈয়াৰী বাতি সদৃশ, তাৰ ওপৰত মাৰ্বল লগাই সাঁফৰটো তৈয়াৰ কৰিছিলোঁ। সাঁফৰটো নিজে তৈয়াৰ কৰা এইটো। আৰু এইখিনি কিছু ইমজি। এইসমূহো মই আগৰখনৰ দৰে এখন পুৰণি প্লেটত কৰিছিলোঁ। এতিয়া তলৰটো খোলোঁ। এইখন কলেজ উইকৰ সময়ৰ ফটো, কালচাৰেল ৰেলীৰ সময়ৰ। এইখিনি কৰিছিলোঁ আহঁতৰ পাতৰ পৰা। আহঁতৰ পুৰত পাতখিলা পানীত 10-12 দিন তিয়াই থোৱাৰ পিছত তাৰ ওপৰ পৃষ্ঠটো ব্ৰাছেৰে গুচাই দিলে এনেধৰণৰ হৈ পৰে। এইটো কৰিছিলোঁ মই কাগজেৰে তৈয়াৰ কৰা এটা সৰু কলচী। আমি যিসমূহ লিখা কাগজ, বহী কাগজ, সেই পুৰণি বহীৰ কাগজৰ পৰা সেইটো কৰিছিলোঁ। আৰু ইয়াৰ যিটো ডিঙি অংশ হয় সেইটো সেই কাগজৰে হয়। এইটো মই কাগজৰ পৰাই তৈয়াৰ কৰিছিলোঁ, সেই বহী কাগজৰ পৰা তৈয়াৰ কৰা এটা ঘৰ। আৰু এইসমূহৰ আইডিয়া মই কিছু পৰিমাণে ইউটিউবত পাইছিলোঁ, যদিও সম্পূৰ্ণৰূপে মই ইউটিউবৰ পৰা কপি কৰা নাই, কিন্তু তাৰ আইডিয়াসমূহ ইউটিউবৰ পৰা গ্ৰহণ কৰিছিলোঁ। এইখনো জাতিলাও গুটিৰে তৈয়াৰ কৰা এটা ক্ৰাফ্ট আগৰটোৰ দৰে। এইটো আছিল পুৰণি মিটাৰ বক্স এটাৰ ওপৰৰ ঢাকনিখন, আৰু সেইখন অব্যৱহৃত হৈ পৰি থকাৰ বাবে তাৰ ওপৰত মই এনেদৰে জাতিলাও গুটিসমূহ 27 জুন 2019 তাৰিখে কৰিছিলোঁ এই ছবিখন। এইখন আছিল ব্ৰাছেৰে স্প্ৰে কৰি কৰা এখন ছবি। এইখন এখন কলাজ তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ। মই কৰিবলৈ চেষ্টা কৰা প্ৰথমখন কলাজ, আৰু এইখন 3 মাৰ্চ 2018 চনৰ 3 মাৰ্চ তাৰিখে এই ছবিখন অংকন কৰিছিলোঁ। এইখন কৰিছিলোঁ টেবলেটৰ বাকলিৰ পৰা, আৰু এইখন কৰিছিলোঁ লকডাউনৰ সময়ত কৰা কলাজ। এই দুখন বাতৰি কাগজৰ পৰা কৰা ডক্টৰ ভূপেন হাজৰিকা আৰু শচীন তেণ্ডুলকাৰ। 2018 চনৰ 17 অক্টোবৰ, সম্ভৱতঃ কাতি বিহুৰ আগদিনা আছিল। আৰু এই ছবিটোৱে আছিল মই কোঠাটোত অংকন কৰা প্ৰথমটো ছবি। এইখিনিতে কওঁ যে কিছুমান লকডাউনতকৈ আগতে কৰা কিছুমান ছবি আৰু কিছুমান আৰ্ট বা ক্ৰাফ্টটো আছে, আৰু বেছিসমূহ কাম মই লকডাউনৰ সময়ত কৰিছিলোঁ। এইটো কৰিছিলোঁ মই লকডাউনৰ সময়ত 9 মে 2020।
আৰু এইখন আছিল কলেজৰ শেষৰটো দিনৰ ফটো বিভাগীয় বন্ধু বান্ধৱীসকল আৰু এইসমূহ কিছুমান ৰং কৰি থোপাই থোৱা জাতিলাওৰ গুটি এইখিনিৰে মই এখন ছবি তৈয়াৰ কৰি থৈছোঁ এটা ক্ৰাফ্ট এজোপা গছ তৈয়াৰ কৰি থৈছোঁ ইয়াৰ পৰা এইটো কৰিছিলোঁ ডাঠ কাগজ আৰু জুইশলা কাঠিৰে জুইশলা কাঠিৰ লগত ৰঙীন যি বালিচন্দা পায় সেই বালিচন্দাসমূহ দি এনেদৰে তৈয়াৰ কৰা আইডিয়াটো মই ইউটিউবৰ পৰা পাইছিলোঁ যদিও গোটেই বস্তুটো মই নিজৰ আইডিয়াত তৈয়াৰ কৰিছিলোঁ আৰু এইটো আছিল ৱালত কৰা এটা আৰ্ট বেলেগ বেলেগ ৰং ব্যৱহাৰ কৰি বিভিন্ন ধৰণে ছবি তৈয়াৰ কৰিব মই নাজানো সেইবাবে এনেধৰণে সৰু সুৰাকৈ কৰি থাকোঁ আৰু এইটো আছিল বহী কাগজেৰে তৈয়াৰ কৰা এটা ক্ৰাফ্ট আৰু ইয়াৰ তলতে কাষত আছে এটা কাগজেৰে তৈয়াৰ কৰা ঘৰ আৰু কাষতে যিখন ফটো দেখিছে এই ফটোখন বিশ্ববিদ্যালয়ৰ বন্ধুগোট অকবিক ফাঁচী দনমে মোক মোৰ বাৰ্থডেত গিফ্ট দিছিল আৰু গিফ্ট দিছিল বাৰু সিহঁতে পিছতো আগতো কিন্তু এইখন মই ইয়াত সজাই থৈছোঁ আৰু আমাৰ গ্ৰুপত আছিলোঁ 9জন মেম্বাৰ তাৰ ভিতৰত এইফালে মোকতো চিনি পাইছেই আমাৰ ইয়াত কস্তুৰী কৰিশ্মা অনাস্মিতা চিত্ৰালী ফাৰহানা নন্দিতা মেৰিনা আৰু দৰথী এইটো তৈয়াৰ কৰিছিলোঁ কাগজৰ পৰা তলৰ যিখিনি দাণ্ডা দেখিছে সেইখিনি বহী কাগজৰ হয় আৰু ওপৰখিনি হৈছে ৰঙীন আৰ্ট পেপাৰ মুখৰাজাত লাগি আছে আৰু এইখন এখন দেখাত আৰ্টৰ দৰে লাগিলেও এইখন এখন ক্ৰাফ্ট হয় ইয়াত আছে জাতিলাওৰ গুটিৰ ৰছী আৰু প্ৰথমে মই ঢকুৱাৰ পৰা কৰিছিলোঁ কিন্তু ঢকুৱাবোৰ শুকালত বেকা হৈ যোৱাৰ বাবে মই পিছত ঢকুৱাসমূহ আঁতৰাই ডাঠ কাগজ ব্যৱহাৰ কৰিলোঁ প্ৰিয় দৰ্শকসকল বিশেষ উন্নতমানৰ ছবি আঁকিব নাজানো তথাপিওতো মনৰ নিচাক দমাই ৰাখিব নোৱাৰোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ কেনে পালে জনাবচোন